गसाइगावआव सिलाइजों लोगोसे साथाम फलान हमदों। मै गं मुफुरनि बिगुर बायदि बायदि बोखांदों। दिनै हरनि 1:30 समाव गसाइगाव एसएसबि आरो हाग्रा बिफाननि संरैखा हानजाजों सिग्रोमनायाव साथाम मैहुर खालामग्रा फलानफोरखौ हमनो मोन्दोंमोन। कसुगावनि भरत नोगोर गामियाव मैहुर खालामनायाव बाहायग्रा गोबां आइजें आइला बोखांनो हायो। गंथाम सिलाइ मैगं बायदि बायदि जिबनि बेसादजों लोगोसे हाथियारबो बोखांनो हायो। एलुस हास्दा, आगस्तिन हास्दा आरो लुथुरु मुर्मु साथामखौ खाबाय होननानै मिथिनो मोननाय जादों। बेराफारसेथिं नखरनिफ्राय लाबोनानै सिलाइ हमहोनानै फानदायदों आरो मैहुर खालामनायजों जेबो लोब्बा गैया होननानै नखरनि सुबुंफ्रा फोरमायदों। কচুগাঁও ভৰনগৰ এৰিয়া তাত আমি এটা ভালুকৰ স্কিন, যিটো আপোনাৰ হেয়াৰ আৰু আপোনাৰ হেলমেট গান, তাৰপিছত বো এৰ' আৰু আপোনাৰ এনলাৰ, পশুৰ এনলাৰ এইবিলাক ধৰা হৈছে। মানুহ আমি 3জন পাইছোঁ। কিমানজন? 3জন মানুহ পাইছোঁ। 3জন মানুহৰ তেওঁলোকে ক'ব পোৱা মানে তেওঁলোকে 2 মাহমান আগতে তেওঁলোকে ভিতৰৰ পৰা তেওঁলোকে আনিছে, পহু মাৰি আনিছে, আনি তেওঁলোকে ঘৰত ৰাখিছে। লগতে বন্দুক আছে। 3জনে চোৰাং চিকাৰী হয়। 3জনে চোৰাং চিকাৰী হয়। আৰু আছে ইয়াৰ লগত জড়িত আৰু মানুহ আছে, তেওঁলোকক আমি চাই আছোঁ চাইবৰ কাৰণে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত আজিও চোৰাং চিকাৰীৰ প্ৰভাৱ আছে নেকি? এতিয়া লাহে লাহে কি হয় কমিছে। আগতো এনেকুৱা নাই যে চিকাৰীৰ ভিতৰত, কিন্তু আগতকৈ বহুতখিনি কমিছে। আৰু যিখিনি তেওঁলোকে যি জংঘলৰ কিছুমান বস্তু তেওঁলোকে ৱাইল্ড লাইফৰ প্ৰডাক্ট তেওঁলোকে ঘৰত ৰাখিছে, সেইবোৰ আমি এতিয়া অভিযান চলাই এইবিলাক উলিয়াই আছোঁ। 3জনক কি ৰাখিব না এৰি দিব না কি কৰিব? নাই, মানুহকেইজন আমি তেওঁলোকৰ সেই ষ্টেটমেণ্ট লৈ সোধপোছ কৰি আমি তেওঁলোকক জুডিচিয়েল কাষ্টডিত প্ৰেৰণ কৰিম। কিন্তু ইহঁতক কি ঘৰৰ পৰাই ধৰিলে নে জংঘলত পাইছে? এওঁলোকক আমি ইনফৰমেশ্যন আছিল, তেওঁলোকে জংঘলৰ এটা বন্দুক মানে ৰেডি আছিল, তেওঁলোকক হয়তো যোৱাৰ কাৰণে ৰেডি আছিল, সেই সময়তে আমি তেওঁলোকক পাইছোঁ। কিন্তু ইহঁতে এটা অভিযোগ কৰিছে যে ইহঁতৰ কোনো ধৰণৰ চোৰাং চিকাৰী নহয়, মানে SSB বা বন বিভাগে চক্ৰান্ত কৰি আটক কৰিছে। কি হ'ব সেই বিষয়ত এইটো আমি কেতিয়াও মানি নলওঁ, কাৰণ আমি এনে মানুহ এজন ধৰি নানো। আমি তেওঁলোকক